হঠাতে তুলপাৰ লগোৱা এটি ধৰ্ম কম সময়ৰ ভিতৰতে গোটেই ছৌদি আৰবত বিয়পি পৰা সেই ধৰ্মটো পাছলৈ ছৌদি আৰবতে আবদ্ধ নাছিল। পাছৰ পৰ্যায়ত পশ্চিমে মৰক্কো, উত্তৰে কাজাখস্তান, দক্ষিণে ইণ্ডোনেছিয়া, পূবে বাংলাদেশ পৰ্যন্ত বিয়পি পৰিছিল। আহকচোন জানিবলৈ চেষ্টা কৰোঁ কেনেকৈ সেই নতুন ধৰ্মটোৱে সমগ্ৰ বিশ্বত তুলপাৰ লগাবলৈ সক্ষম হৈছিল। এইখন ছৌদি আৰব। ছৌদি আৰবৰ এই অংশটোৰ পুৰণি নাম আছিল আল হেজাজ। সেই আল হেজাজত অৱস্থিত মক্কা নামৰ অঞ্চলটো পুৰণি কালৰ পৰাই বিখ্যাত। ইছলাম ধৰ্মৰ উদয়ৰ পূৰ্বে গোটেই ছৌদি আৰব বিভিন্ন অঞ্চলত ভাগ ভাগ হৈ আছিল। সৰু ডাঙৰ বিভিন্ন জনগোষ্ঠীৰ অধীনত সেই অঞ্চলবোৰ পৰিচালিত আছিল। তেনে কেইটামান বিখ্যাত জনগোষ্ঠীৰ নাম হৈছে আল তাহমুদ, আল আদ, আল জাদিছ, আল তাছুম। সেই অঞ্চলবোৰৰ চোৱা চিতা কৰা মুৰব্বীজনক শ্বেখ বুলি কোৱা হৈছিল। সেই সময়ত সেই গোটেইবোৰ অঞ্চল